সাকসেসফুল আৰু সেই গণসমাৱেশৰ পৰা আমি ক'ব পাৰোঁ যে BPF দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100% কথা সেইটোৱে আৰু আমি স্পষ্টভাৱে কৈছোঁ যে ৰাজ্যক আমি জনাই দিছোঁ অপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব BPF অকলে নিৰ্বাচন খেলিব এই কথাটো আমি জনাই দিছোঁ এইবিলাক মই মানুহ চিনি নাপায় ৰে মই বাবু এইবিলাক চিনি নাপায় মই ইয়াৰ উত্তৰটো মই নিদিম ইয়াৰ উত্তৰ ৰাইজে দি আছে ৰাইজে দিব পাব্লিকে দিব ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ 2 দিন পিছতে আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম BPFৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে BPFৰ একাংশ যিদৰে দাদাগিৰি উত্তৰটো মই নিদিম আমাৰ পাব্লিকে দিব বুলি কৈ আছো মই অলৰেডি 17 বছৰত অকল 15 বছৰত মই কি কৰিছে কৰা নাই আপোনালোকে নিজে দেখি 17 বছৰৰ আগত BTC অঞ্চলৰ অৱস্থা কেনেকুৱা আছিল সবে জানি এইটো মই কোৱা কথা নহয় ৰাইজে কৈ আছে স্যার নবসরণে কৈছে যে আপনি ক্যান্ডিডেট হলে ই ওয়েলকাম কৰিব এই দলৰ কোন হিৰা হৰণিয়াটো আমাৰ BPF দলৰ মানুহ নহয় না সি আমাক টিকিট দিয়া কোন হয় হ'ব Thank you. Dhanyawad.